দেখিবলৈ পাইছে বুঢ়া মায়াঙৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু আমি ইয়াত আজি শ্বুটিঙৰ বাবে আহিছোঁ, দৃশ্যাংশ গ্ৰহণৰ বাবে আহিছোঁ। আমাৰ লগৰ প্ৰথমটো গীত ৰাতি ৰাতি শ্বুটিঙৰ। হয়, আমি আজি তেজপুৰৰ পৰা আহিছোঁ, যিহেতু বহুত ভোকো লাগিছে আমাৰ আৰু সেইবাবে ইয়াত সম্পূৰ্ণ যোগাৰ লৈ আহিছোঁ আমি লগত, যিহেতু শ্বুটিং দিন ৰাতি দুয়োটাতে হ'ব। গতিকে আমি ইয়াত সকলোবোৰ যোগাৰ লৈ আহিছোঁ। আমাৰ ভোক লাগিছে, এতিয়া আমি ভাত খাম আৰু আজি আপোনালোকক বিশেষভাৱে আমি যিখিনি কেমেৰা আঁৰত থাকে, আঁৰত কষ্ট কৰে, তেওঁলোকক আমি আজি দেখাম, তেওঁলোকে দুই এষাৰ ক'ব। এয়া আমাৰ প্ৰথম দৃশ্যাংশ গ্ৰহণৰ বাবে সাজু হৈছে। আমাৰ কেমেৰা সাজু কৰা হৈছে ফ্ৰেমৰ বাবে আৰু ধ্ৰুৱদা ৰখি আছে ইফালে দৃশ্যাংশ দিবৰ বাবে। এয়া আমাৰ লাইটৰ দাদাসকলে ৰিফ্লেক্টৰ সাজু কৰিছে, যিহেতু পোহৰ লাগিব, পোহৰৰ ব্যৱস্থা কৰি আছে। দেখিছে নাচনীবিলাকে নাচি আছে, পূৰা কঁকাল ভাঙি আছে আৰু ধ্ৰুৱদা ইফালে একদম ফালি আছে পূৰা। ধ্ৰুৱদা আৰু পল্লৱী কেমেৰা কৰি আছে, ইফালে পূৰা একদম ফালি আছে, যিহেতু ফিলিংছৰ গান ধ্ৰুৱদাই ভালেই পায় আৰু জানে। গগৈ দা ভিডিঅ'টো কেনেকৈ হ'ব বাৰু? ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ যে গোটেই অসম চলিব কৈছোঁ মই। এবাৰ ৰাতি ৰাতি আৰু ইমান ধুনীয়া চিনেৰী দেখিছে, আগফালে পাহাৰ আৰু এইফালে সৰিয়হ ফুল। তাতে গাড়ীকেইখন দেখিতো আপোনালোকে নিশ্চয় গম পাইছে চাগে কিহৰ গাড়ী হ'ব। আজিকালি আৰু টাটা চুমু বিশেষকৈ শ্বুটিঙতহে ব্যৱহাৰ কৰা হয়, হয়নে নহয়? বাহ, পল্লৱীয়ে বেয়া দি আছে চা। অ' ধ্ৰুৱদা, ভালকৈ দিবা দেই, পানীত পৰি যাবা চাবা। ইমান মনোমোহা দৃশ্য, একচুৱেলি মই চাই একদম মানে পাগল হৈ গৈছোঁ জেগাটো। আৰু বিশেষকৈ ইয়াত ধন্যবাদ দিব লাগিব ৰিণ্টু দাক আমাৰ, যিহেতু ইমান ধুনীয়া এটা জেগা ছিলেক্ট কৰি লৈছে আমাৰ ৰাতি ৰাতি ভিডিঅ'টিৰ বাবে। গতিকে ৰিণ্টু দাক মই এইখিনিতেই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে দীপন দা প্ৰডাকশ্যন। আমাৰ ৰাংচালি গানবিলাক ঠিকেই গায়, কিন্তু ভিডিঅ' শ্বুট দিওঁতে অলপ ভয়, নাৰ্ভাছ ফিল কৰে। আৰু তাতে ছোৱালী দেখিছেতো, গোটেই ছাইডত তাক ছোৱালীয়ে ঘেৰাও কৰি লৈছে, সি আৰু বেছি নাৰ্ভাছ হৈছে। আৰু ৰাংচালিয়ে বাৰে বাৰে মেকআপ লৈছে, মানে এই ভিডিঅ'ত ধুনীয়া হৈ ওলাইহে এৰিব একদম। এয়া দেখিছে আমাৰ পল্লৱী মাজত ৰখি একদম কঁকালত হাত দি পূৰা নাচিবলৈ ৰেডি হৈ আছে। কিন্তু আমাৰ বাকী ছোৱালীকেইজনীৰ অলপ ফ্ৰেমটো মিলা নাই কাৰণে আমাৰ ৰিণ্টু দা আৰু বিতুল দাই মিলাই আছে ফ্ৰেমটো, কেনেকৈ সুন্দৰভাৱে এটা দৃশ্য ল'ব পৰা যায়। এয়া দেখিছে মিলাই আছে। আৰু আমাৰ ছাইডত আমাৰ ধ্ৰুৱদা একদম পূৰা ব্যস্ত হৈ আছে, কোনোবা স্পেচিয়েল মানুহৰ মেছেজ আহিছে কিজানি। পূৰা একদম মানে সময় পাওঁতেই ৰিপ্লাই কৰি লৈছে, পিছত আকৌ শ্বটৰ কাৰণে মাতিব যিহেতু। ঠাণ্ডা দিন, তাতেই ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে পাহাৰৰ ছাইডত, মানে একদম ঠাণ্ডা লাগি গৈছে। এইখিনিতে এটা কথা কওঁ দেই, ধ্ৰুৱদা আৰু আমাৰ পল্লৱীয়ে ইমান ধুনীয়া এক্টিং কৰিছে, আপোনালোকে ভিডিঅ'টো চালে গম পাব। মানে ইমানেই ধুনীয়া এক্টিং কৰিছে, ক'বলৈ মানে ভাষা নাই।
আপোনালোকে যেতিয়া চাব ৰিলিজ যিহেতু মাৰ্কেটিং খুবেই হ'ব। শ্বট লৈছে ন বিলুতে ডাইৰেকশ্যন কৰিছে গোটেই টিমটো আমাৰ সুন্দৰভাৱে কাম কৰিছে, তাৰ বাবে গোটেই টিমটোলৈ ধন্যবাদ। মই বেয়া পাইছোঁ ধুনীয়া কৰিছে। উপস্থিত আছোঁ প্ৰণৱ ৰাংচালীৰ ৰাতি ৰাতিৰ গীতটিৰ শ্বুটিঙত। তেখেতে আমি খাদ্য বনোৱাৰ ওচৰত আহিছোঁ। দাদা কি ক'ব শ্বুটিংটোৰ বিষয়ে? ভালেই হৈছে আৰু গানটো সঁচাকৈ ভাল হ'ব শুনা পাইছোঁ। মই যদিও কিটচেনত আহিছোঁ, এতিয়া আমাৰ এতিয়া এই ভকুৱা মাছ বনাই আছোঁ। দালি এটা ভাজি এখন বনাইছোঁ। ধন্যবাদ। দাদা আপুনি কি ক'ব? গানটো খুবেই ভাল আৰু আপোনালোকে আঁকোৱালি ল'ব। আৰু এতিয়া আমি খাদ্য বনাই আছোঁ আৰু এইটো বুট বইল হ'ব, বুটৰ কাৰণে যোগাৰ কৰি আছোঁ। এই আমাৰ ছিংগাৰ দেই, নমস্কাৰ। এওঁলোক আমাৰ গোটেই গানবিলাকৰ আঁৰৰ মানুহ। তেওঁলোকে আমাক ইমানখিনি সহায় কৰে আপোনালোকে দেখিব পাইছে। গোটেই খাদ্য সম্ভাৰ তেওঁলোকে বনায়। আমি যদি খাবলৈ নাপাওঁ আমাৰ ভিডিঅ'টো ভাল নহয় কেতিয়াও। সকলোৱে জানে কথাটো। এনাৰ্জি লাগিব ফাৰ্ষ্ট কথা। ক্ৰেডিট তেওঁলোকক মই এটা ইন্ধনটো যোগাই থাকে আৰু আঁৰৰ মানুহ থাকে তেওঁলোক। সেইকাৰণে আপোনালোক সকলোকে মই দেখাব বিচাৰিছোঁ এবাৰ। তেওঁলোকে আঁৰৰ মানুহ। ৰাতি ৰাতি তোমাক ভাবি বিচনাতে শুই থাকো বাগৰি। বাহ, এতিয়াও গান তুমি ভালকে তুমি গাইছা, তুমি পাৰিবা ভাই তোমাৰ গান। যিকিনক ভাগৰ লাগিছে, দিনটো গ'ল ন আজি এনেকে। তাকে বে সঁচাকৈ ন বহুত ডাঙৰ পূজা এটা গ'ল দেই এতিয়া দিনটো গ'ল যে ৰাতিডাল যেন তেন গ'লে আৰু আমাৰ বাকী গাড়ীখিনি ক'ত গ'ল? চমুকীখন এইখন চা এইখন বাছখনে কেমেৰা গাড়ীখন আগতে জানুৱাৰীত দেখোঁ ন জানুৱাৰী অঞ্জনা এইবিলাক দিন মনত বহুত পৰিছে দিনৰ মূৰত এনেকুৱা বাছ দেখিছিলোঁ। আমি শ্বুটিঙত গৈ আছোঁ, নাইট শ্বুটিঙৰ কাৰণে এতিয়া। ওলাব নেকি বে আমি বাছ এখনক ফ'ল' কৰি আছো। কি কৰিবা আমাৰ আগত কেমেৰা বাছ গৈ আছে। আমি সেইখনক ফ'ল' কৰি আছো। আমাৰ ছিংগাৰ আছে লগত প্ৰণৱ। তাৰ ভাগৰ লাগিছে, দিনটো শ্বুটিং কৰি শুই আছে সি। প্ৰণৱ দা চশমাখন ক'ত গ'ল? প্ৰণৱ দা চশমাখন ক'ত গ'ল? এয়া এইফালে আমাৰ ছিংগাৰণী আছে, ইফালে পুৰা উঠি আছে। মই কিন্তু টোপনি নাই যোৱা, মোৰ ভাগৰ লগাই নাই। বৰ্তমান উপস্থিত হৈছোহি এখন অৰণ্যৰ মাজত। ইয়াত হাতী আছে, বাঘ আছে, বহুত কিবা কিবি আছে। তাৰ মাজতে আমি দৃশ্যাংশ ল'ব লাগিব আৰু দৃশ্যাংশ এয়া ইতিমধ্যে গ্ৰহণ কৰি আছে। এতিয়া 7:30 বাজিছে। আমি ব্যস্ত আছোঁ প্ৰণৱ ৰাংচালীৰ ৰাতি ৰাতি গানটোৰ দৃশ্যাংশ লোৱাত। গতিকে আপোনালোকে দেখিছে গছৰ ওপৰত হ'লেও আমাৰ দাদাসকলে ধুনীয়াকৈ কাম কৰি আছে। দেখাব চেষ্টা কৰিছোঁ। এতিয়াও ইমান ৰাতি মাঘ বিহুৰ আগে আগে ভাল উপহাৰ এটা দিম বুলি ভাবিছে। সেইকাৰণে আমি মানে অশেষ কষ্ট কৰি আছোঁ বুলিয়ে ক'ব লাগিব। দেখাই দিয়া তুমি। দেখাই ভূষণ দাই বহুত কষ্ট কৰিছে। ভূষণ দা কিবা এটা কৈ দিয়ক। ভাল লাগিছেনে? মোৰ লগত এইটো দ্বিতীয়টো ভিডিঅ' কৰিছে হয়নে? মোৰ লগত এইটো ছেকেণ্ড নাম্বাৰ ভিডিঅ'। এই মজা বহুত কষ্ট কৰি আছে ভূষণ দাই আজি আমাৰ এই ছেট ডিজাইন কৰিছে ন। লাইভ নহয় এইটো বাইট হয় ভিডিঅ'। এইটো ৰিতু দা এতিয়া ভাগৰি পৰিছে, দেখিছে নহয়? এই মানে কষ্ট কিমান কৰিব হৈছে এইটো দেখিছে। চাওক মানে চাংঘৰ ধুনীয়া কেনেকৈ বগাও জখলা আপোনালোকে দেখিবলৈ পাইছে পল্লৱীয়ে মেকআপ লৈ আছে। লাইট মেকআপ লৈছে, ইমান হেভি মেকআপ লোৱা নাই পল্লৱীয়ে। এয়া দেখিছে আপোনালোকে ভিডিঅ' এটা সম্পূৰ্ণ হৈ উঠাৰ আঁৰৰ দৃশ্য আৰু আঁৰৰ ব্যক্তিগীত। এখন ঘূৰ অৰণ্যৰ মাজৰ খালী এটুকুৰ ঠাইত দেখিছে আপোনালোকে সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে দৃশ্যাংশ গ্ৰহণৰ বাবে। লাইটেই হওক বা বিভিন্ন ধৰণৰ সা সৰঞ্জামেই হওক, সকলোবোৰ যাতে কোনো বস্তুৰ কমি নহওক। গানটোৱে যিটো বস্তু ডিমাণ্ড কৰিছে সকলোবোৰ বস্তু ইয়াত দেখাবলৈ যত্ন কৰা হৈছে। Five, 6, 7, action!
এইটো আৰু কোন আহক এইটো লাষ্ট ফ্ৰেম এইটো লাষ্ট অ লাষ্ট চেক কৰিম হ'ব দে যাও আহিছে দুইটা বৰ্তমান 2টা বাজিছে আমি 2টা বজালৈকে শ্বুটিঙত ব্যস্ত আছোঁ প্ৰণৱ ৰাংচালীৰ ৰাতি ৰাতি গানটো গতিকে তাৰ বিষয়ে আমাৰ ধ্ৰুৱদাই দুই এষাৰ ক'ব হাই ফ্ৰেণ্ডছ মই ধ্ৰুৱ কাশ্যপ খুবেই ভাল লাগিছে আমি এটা বিৰাট ধুনীয়া গান শ্বুটিং কৰি আছোঁ প্ৰণৱ ৰাংচালী ছিংগাৰ আৰু আমাৰ কোৰিঅ'গ্ৰাফ কৰিছে ৰিণ্টুৱে আৰু মোৰ লগত আছে জনপ্ৰিয় অভিনেত্ৰী আমাৰ প্ৰিয়ম পল্লৱী এতিয়া আমি ইমান ৰাতি শ্বুটিং কৰি আছোঁ বহুত ঠাণ্ডা তথাপিতো শ্বুট কৰি আছোঁ লোকেশ্যনটো খুবেই ধুনীয়া দিনত কৰিলোঁ আমি শ্বুট অলপ এতিয়া আমি ৰাতি নাইট ছিকুৱেঞ্চখিনি যিখিনি আছে সেইখিনি কৰিছোঁ আশা কৰিছোঁ আপোনালোকে খুবেই ভাল পাব আৰু ভিডিঅ'টো আৰু অডিঅ'টো আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু লগতে মই আপোনালোকক আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ এতিয়া আমাৰ ৰাতি 10টা বাজিছে চলি আছে আৰু বাকী আছে কেইটা বাজিব ঠিক নাই দেই আজি হয়তো গোটেই ৰাতি হৈ যাব পাৰে এফালে পল্লৱী উঠি আছে ওপৰত অন ফুল একদম পুৰা পুজত আছে দেই এতিয়া কথাটো হ'ল কি চবেই চাব ভিডিঅ'টো শ্বেয়াৰ কৰিব ইমান কষ্ট কৰি চবেই কৈ আছে ঠাণ্ডাটো দেখিছেনে ইমান ঠাণ্ডাটো জেকেট খুলি দিব লগা হৈছে বেছি ফাষ্ট হ'ল তুমি এক কাম কৰা তাৰ পৰা তুমি ইমান ৰাজকুমাৰ কমেণ্টত চাইছে নাই চলমানখনৰ বাৰ্থডে যে দিছিলে আজি ইমান ৰাতি আমি জুই ফুৱাই ফুৱাই কৰি আছোঁ ভিডিঅ' ইফালে কাম চলি আছে ইফালে ভাল লাগিছে যিহেতুকে সকলোৱে বহুত কষ্ট কৰিছে বহুত কষ্ট কৰি কাম কৰি আছে ইমান ঠাণ্ডাটো সেইটো অনুভৱ হোৱা নাই সেইকাৰণে ফুল টিমটোক ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান ধুনীয়াকৈ সহায় সহযোগিতা কৰিছে লাগি যাব তাৰ এতিয়া গম পাইছোঁ মই যেনেকৈ গম পাইছোঁ মই যেনেকৈ গম পাইছোঁ কিবা এটা হ'লে এতিয়া দৌৰিব লাগিব মইহে ইয়াৰ পৰা টেনশ্যনটো কাৰ মোৰ প্ৰতিজন কৰিলে মানুহক যাও
ধোৱাটো বেছি হ'ল লাইটটো কমি গ'ল এইটো ধোৱা ভাল হৈ গ'ল নেকি লাইটটো আহি গ'ল